Hello everyone, welcome to my YouTube channel. আজি হৈছে 5 ছেপ্টেম্বৰ মানে টিচাৰ্ছ ডে আৰু লগতে আমাৰ আছিল ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ। মই যেহেতুকে ইকনমিক্স ডিপাৰ্টমেণ্টৰ হয়, আমি ইকনমিক্স ডিপাৰ্টমেণ্টলৈ গ'লোঁ আৰু তাতে ফ্ৰেছাৰ্ছখন ধুনীয়াকৈ আৰম্ভ হৈছিল আৰু আমি 11টামান বজাত পোৱাকৈ সকলো জুনিয়ৰ্ছখিনি গৈছিলোঁ আৰু ছিনিয়ৰ্ছখিনিয়ে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছিল আমাৰ বাবে। তাৰপিছত ধুনীয়াকৈ মিটিংবোৰ ষ্টাৰ্ট হ'ল আৰু আমি প্ৰথমে টিচাৰ্ছ জুনিয়ৰ ছিনিয়ৰ্ছ মিলি গোটেইখিনি মিলি আমি কেক কাটিং কৰিলোঁ আৰু আমি যিহেতুকে নৱাগত গতিকে আমাকে ফাৰ্ষ্ট বাইটটো দিলে খাবলৈ, মেমে সকলোকে দিলে আৰু বহুতখিনি ভাল লাগিল তাতে গৈ কিনে। ফাৰ্ষ্ট টাইম যিহেতুকে আমাৰ কলেজত আছিল ফাৰ্ষ্ট ডে আৰু মানে আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ আছিল গতিকে বহুতেই ভাল লাগিল আৰু আমি তাতে বহুতো এক্টিভিটি কৰিলোঁ আৰু যাৰ ফলত মই মিছ ফ্ৰেছাৰ্ছ পাবলৈও সক্ষম হ'লোঁ। বহুত ভাল লাগিল। মেম ছাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আৰু ডেটছ ইট। তাৰপিছত মই ঘৰলৈ উভতি আহিলোঁ ধুনীয়াকৈ। এয়াই আৰু নেক্সট ফটোখিনি চাই লওক কেনেকুৱা আহিছে কমেণ্ট কৰি জনাব আৰু প্লিজ মোক ছাপোৰ্ট কৰিব অলপমান।